বিগ ব্রেকিং কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব ফলাফল 4 লাখৰো অধিক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল এইবাৰৰ মেট্ৰিক পৰীক্ষাত আৰু নতুন নিয়মেৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এএছএছইবিৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা আৰু কাইলৈ ঘোষণা কৰা হ'ব ফলাফল আৰু কাইলৈ ঘোষণা কৰা হ'ব ফলাফল লাভ কৰিব পাৰিব sebaonline.org ৱেবছাইটত লগতে লাভ কৰিব পাৰিব resultassam.nic.in ত লগতে সেবা result.sebaonline.org ৱেবছাইটতো লাভ কৰিব পাৰিব ফলাফল ইতিমধ্যে তিনিটাকৈ ৱেবছাইট মুকলি কৰা হৈছে আৰু কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু যিহেতু দেখিবলৈ পোৱা গৈছিল 15 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা আৰু এইবাৰৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় 4 লক্ষাধিক ছাত্ৰ ছাত্ৰী আৰু নতুন নিয়মেৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় যে কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষা আৰু আগবেলা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা।